নমস্কাৰ, মই ইন্দিৰাই আজি এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সেইটো হ'ল ভেদাইলতা আৰু নৰসিংহৰ পাত একেলগে বনাম। এইটো নৰসিংহৰ পাত আৰু এই পাতবিলাক যে দেখিছে এইবোৰ হ'ল ভেদাইলতা পাত। এইবিলাক গাঁৱততো এনেই পোৱা যায় আৰু আজিকালি য'তে ত'তে পোৱা যায় মানে এইটো। আৰু এইটো পেটৰ কাৰণে খুব ভাল হয়, বহুত উপকাৰী। কিছুমানৰ ঘৰত চলে এতিয়াও আৰু কিছুমানে চাগে নাজানে। আৰু এইটো ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে চেষ্টা কৰিব, খুব ভাল হয় পেটৰ কাৰণে মহৌষধ ভেদাইলতাটো। ভেদাইলতাৰ পাত আৰু নৰসিংহৰ পাত। নৰসিংহৰ পাতখিনি এতিয়া ছিঙি ল'ব লাগিব। মই ধুনীয়াকৈ এইখিনি ধুই লৈছোঁ। তো এতিয়া নৰসিংহৰ পাতখিনিও ছিঙি লৈ পেলাই এইখিনি এটা মিক্সিতে হওক বা আপোনাৰ যদি শিলপাত্তা আছে তাতে হওক পিচি ল'ব লাগিব। আপোনালোকক মই এইখিনি দেখুৱাই দিলোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিছোঁ আৰু মই নৰসিংহৰ পাত পিচি ল'লোঁ অলৰেডি। মই মিক্সিত দিছোঁ এইখিনি। এয়া চাওক হৈ গ'ল। আৰু ইয়াৰ কাৰণে কি কি লাগিব, একেবাৰে সাধাৰণ বস্তু। এইখিনি দেখিছে নহৰু কেইফুটামান লৈছোঁ, আলু দুটা আলু সিজাই লৈছোঁ মই, সিজাই পেলাই কাটি লৈছোঁ। আৰু এয়া চাওক নিমখ হালধি আৰু পাঁচফোৰণ অলপ। জলকীয়া যদি খাই এটা দিব পাৰে আপোনালোকে, সেইটো নিজৰ কথা। এইখিনিতে খুব ধুনীয়াকৈ হৈ যাব। আৰু কিছুমানে কি কৰে, এই যিটো নৰসিংহৰ পাতটো পিচি ল'লোঁ, এইটো আপুনি শিলপাত্তা বা মিক্সিত যিহতে পাই পিচি ল'ব। এইটো কিছুমানে চেকি লয়, মই কিন্তু চেকি লোৱা নাই, কিয়নো ফাইবাৰটো আমি খাব লাগে, সেইটো বহুত উপকাৰী হয়, সেইকাৰণে মই চেকি লোৱা নাই। অলপ অলপ আছে মানে এই দেখা পোৱা যায় আৰু এইবিলাক এনেকুৱাকৈ কি একো নহয়, এইটো বহুতেই ভাল পেটৰ কাৰণে, সেইকাৰণে মই চেকি লোৱা নাই। তেনেহ'লে ব'লক এতিয়া কেনেকৈ বনায় এইটো সেইখিনি মই আৰম্ভ কৰোঁ, আপোনালোকে চাব। আৰু মই এইফালে গেছটো জ্বলালোঁ আৰু কেৰাহী এখন বহাই দিছোঁ। এইটো মোৰ সৰু খুব ধুনীয়া লোহাৰ কেৰাহী। এইটোতো কেতিয়াবা বনাওঁ, এইটো খুবেই ভাল লাগে, অকণমানি 3জন 4জনৰ কাৰণে হৈ যায় খুব ধুনীয়াকৈ। এতিয়া মই তাত অলপ তেলটো দি দিওঁ, আজি ৰিফাইন তেল দিম। অকণমান তেল দিছোঁ, বেছি নালাগে। এইখিনি 1 চামুচমান তেল দি দিলোঁ। গৰম হৈ আছে তেলটো, জুইটো কমাই থৈছিলোঁ, অকণমান বঢ়াই দিলোঁ জুইটো এতিয়া মই। আৰু তাত নহৰুখিনি দি দিম। নহৰু কেইফুটা দি দিলোঁ। আৰু এতিয়া জুইটো অকণমান কমাই দিওঁ, নহ'লে হাতত পৰিব পাৰে চিটিকি। এতিয়া তাত পাঁচফোৰণ মই জোখতে থৈ দিছোঁ, পাঁচফোৰণখিনি দি দিছোঁ। পাঁচফোৰণো খাব লাগে, বহুত ল'ৰা ছোৱালীক খাব নোখোজে পাঁচফোৰণ, কিন্তু গেছৰ কাৰণে পাঁচফোৰণটো খুব ভাল হয়। সেইকাৰণে চাগে আমাক আগৰ পৰাই দাইলত আমি পাঁচফোৰণ দিওঁ যে, সেইটো খুব মানে ভাল হয়। এতিয়া মই সেইখিনিতে একেলগে এই আলুখিনি যে কাটি থৈছিলোঁ, আলুখিনি দি দিম। অকণমান আলুটো ফ্ৰাই কৰি লওঁ। আৰু যিবিলাকে মাছ খায় তেখেতসকলে মাছো দিব পাৰে, তো মই মাছ নাখাওঁ, সেইকাৰণে অকণমান আলুটো সিজাই লৈছোঁ আগতে, সিজাই অকণমান ভাজি দিম তাতে, আৰু একেলগে হৈ যাব। আৰু নহ'লে আপুনি আলুটো বেলেগকৈ ভাজি পেলাই উলিয়াই থ'ব পাৰে, কিন্তু মই অলপ সদায় মানে শ্বৰ্টকাটতে কৰোঁ, সেইকাৰণে মই একেলগে ভাজি নিয়াতে সেইখিনিত একেলগে নিমখ আৰু হালধিটো দি দিওঁ। একেবাৰে সহজ তৰিকা, আৰু এইটো যিহেতুকে আমাৰ বহুত উপকাৰী হয় ভেদাইলতাটো, তো সেইকাৰণে আমি যিবিলাকে জানো এইবিলাকে আমি বনাই পেলাই আমাৰ ল'ৰা ছোৱালীবোৰক আমি এইবিলাক খুৱাব লাগে। নহ'লে আমাৰ এতিয়া যিবিলাক নতুন জেনেৰেশ্যন, সকলোকে কোৱা নাই মই, কিছুমান তো বহুতেইতো মানে জাংক ফুড খাই ভাল পায়। হালধি দি ল'লোঁ, এতিয়া নিমখটো আপোনাৰ হিচাপত দি দিব। নিমখ দিছোঁ।
সেইকাৰণে এইবিলাক আমি যদি ডাঙৰবোৰে বনাওঁ তেতিয়া আমি ল'ৰা ছোৱালীক ধুনীয়াকৈ বনাই দিলে খাবয়ে, নাখাওঁ বুলি নকয়। আমি এলাহ কৰিব নালাগে। এইটো অকণমান মই ভাজি ল'লোঁ, আলুটো হৈ যাব আৰু ইয়াতকৈ নালাগে, কাৰণ অলৰেডি মই সিজাই লৈছোঁৱে। অকণমান জাষ্ট ভাজি দিছোঁ এনেকুৱাকৈ। এতিয়া মই তাত সেইখিনি ডাইৰেক্ট আৰু এই পেষ্টটো দি দিম, মানে ভেদাইলতাৰ যিখিনি মই পেষ্টটো বনালোঁ তাত অকণমান পানীও মিহলাই থৈছোঁ একেবাৰে। তো এতিয়া মই সেইখিনি তাত দি আছোঁ, দি দিলোঁ। চাই ল'ব, যদি বেছি গোটা হৈ থাকে তেতিয়াহ'লে আৰু অকণমান পানী দিব। সেইখিনি মানে নিজৰ জোখমতে কৰিব। লৰাই লওঁ। ইয়াত যিবিলাকে মাছ খায় মাছ দিব, নহ'লে আপুনি ভেজ খালেও কিছুমানে, মই যেনেকৈ আলু দিছোঁ, তো কিছুমানে ইয়াত কাঁচকলো দিব পাৰে সিজাই পেলাই এনেকুৱাকৈ, আৰু নহ'লে পকৰা বনাই দিব পাৰে। আৰু এইটো বনাবলৈ আমাক বেছি সময় নালাগে, 5 মিনিটো নালাগে, 3 মিনিটমান সময় অলপমান এনেকৈ উতলিব দিব। ইয়াত আৰু বেলেগ একোৱেই দিব নালাগে। এতিয়া অকণমান সময় মই এইটো ঢাকি থৈ দিওঁ 2 মিনিটৰ কাৰণে। এতিয়া মই ঢাকনিখন গুচাই চাম। এয়া চব কি ধুনীয়াকৈ উতলি আছে। এইটো হৈয়ে গ'ল আৰু, কাৰণ আলুটো সিজি আছিলে। একেবাৰে সহজ হয়। আৰু ইয়াত এটা কাম কৰিব পাৰে, টিপছ এটা দি থওঁ। মই এইটো জোল জোল বনাইছোঁ এনেকুৱা। তো এইটো যদি আপোনালোকে আৰু অকণমান ইয়াতকৈ গোটা বনাব খোজে তেতিয়াহ'লে 1 চামুচ পিঠাগুড়ি নাইবা আটাৰ পেষ্ট অলপ গুলি পেলাই লৈ সেইটো দিব পাৰে, তেতিয়া ইয়াতকৈ অকণমান ডাঠ মাৰি যায়। কিন্তু মোৰ কাৰণে ঠিকেই আছে, মই নাই দিয়া সেইটো, আপোনালোকে মন কৰিলে দিব পাৰে। এইটো মোৰ হৈ গ'ল ভেদাইলতাৰ জোল। আপোনালোকে সকলোৱে খাব আৰু ল'ৰা ছোৱালীবিলাকক খুৱাবৰ কাৰণে যত্ন কৰিব। মই আগতে এটা যি কথা ক'লোঁ যে ল'ৰা ছোৱালীবোৰে বেছি জাংক ফুড খাই ভাল পায়, সেইটো কেতিয়াবা খায় বা মই সকলোকে কোৱা নাই। আৰু কিন্তু কিছুমান ল'ৰা ছোৱালীয়ে ভেজ খাব খুবেই বেয়া পায়, মানে বহুত মই দেখিছোঁ তেনেকুৱা বেয়া পায়। তো তেখেতসকলক সকলোকে, তাৰমানে সকলো ল'ৰা ছোৱালীয়ে হওক ডাঙৰে হওক সকলোৱে এই ভেদাইলতাৰ জোলটো খাবচোন। পেটৰ কাৰণে বহুত ভাল হয়, পেটৰ সমস্যাবোৰ ভাল হৈ যায়। তো আজি মোৰ এতিয়া হৈ গ'ল এইটো জোলটো বনোৱা। এতিয়া মই এইটো নমাই দিম বাতি এটাত। এতিয়া মই নমাই দিওঁ ৰ'ব। এয়া চাওক হৈ গ'ল ভেদাইলতাৰ আঞ্জা, নাইবা জোল বুলিও ক'ব পাৰে, নাইবা ভেদাইলতাৰ আঞ্জা বুলি ক'ব পাৰে। এয়া মই আলু দি দিছোঁ আৰু এনেকুৱাকৈ জোল জোল টাইপ বনাই দিছোঁ। এইটো আপুনি এনেও খাব পাৰে বাতিত লৈ ধুনীয়াকৈ, আৰু বহুতেই উপকাৰী হয়। তো মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক জনাব। যদি ভাল পায় তেন্তে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব, আৰু এটা ছাবস্ক্ৰাইব কৰি দিলে বহুতেই ভাল লাগিব। আকৌ লগ পাম নতুন নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ, নমস্কাৰ।